হৈছে কলেজত এইকাৰণে দিয়া গৈছে যে যিসকল ব্যক্তি ধৰক 17 বছৰ পাৰ হৈছে কিন্তু 18 বছৰো হোৱা নাই আৰু অহা এপ্ৰিলৰ 1 তাৰিখৰ 18 বছৰ হ'ব বা জুলাই 1 তাৰিখে হ'ব সেইসকলেও মানে এইবাৰ আমাৰ ইয়াতে এপ্লাই কৰিব পাৰে ভোটাৰ তালিকাত নাম ভৰ্তি কৰিবৰ কাৰণে ইন এডভান্স তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু এইখন ভোটাৰ তালিকা আমাৰ 1 জানুৱাৰী মাহত 1 ভিত্তিত হেৰি হ'ব আৰু 5 জানুৱাৰী তাৰিখে আমি নতুন ভোটাৰ তালিকাখন আমাৰ প্ৰস্তুত হ'ব সেইকাৰণে এইকেইদিন আমাৰ প্ৰত্যেক কলেজতে চাব স্পেচিয়েল কেম্পেইন চলি আছে যাতে সেই ল'ৰা ছোৱালীখিনিয়ে এটা গম পায় যে তেওঁলোকে এনৰোল কৰিব পাৰে আৰু আমাৰ আজিৰ পৰা চলিছে আৰু সেইটো খুব ভালকৈ ইয়াত হৈ আছে সেইটো আপোনালোকে অকণমান প্ৰচাৰ কৰিলে ভাল হয় আৰু দ্বিতীয় কথা আমাৰ এই যিখিনি ভোটাৰ তালিকাৰ যে নাম গ্ৰহণৰ সময় এতিয়া 8 তাৰিখলৈকে থাকিব তাৰপিছত এইটো বন্ধ হৈ যাব কিন্তু আকৌ যেতিয়া ভোটাৰ তালিকাখন আকৌ যেতিয়া ওলাব তাৰপিছত আকৌ এইবাৰ মানে স্পেচিয়েল ইলেকশ্যন কমিশ্যনে এইবাৰ স্পেচিয়েল এটা প্ৰভিজন ৰাখিছে যে এভৰি 3 মান্থছত এখন আকৌ এডিশ্যন হৈ গৈ থাকিব তাৰমানে এভৰি 3 মান্থছত ল'ৰা ছোৱালীয়ে আকৌ মানে সকলোৱে আকৌ সুবিধা পাব নিজৰ নামটো ভৰাবলৈ বা ক'বলৈ ট্ৰান্সফাৰ কৰিবলৈ এইখিনি আমাৰ আপোনালোকক ক'ব লগা কথা আৰু ইয়াতে আমি যিখন প্ৰেছ ৰিলিজ দিছোঁ সেইখনত আপুনি টু ফিল আপ ফৰ্ম 6 আপোনালোকে কেনেকৈ লগ অন কৰিব লাগে ডাউনলোড ভোটাৰ হেল্পলাইন মোবাইল এপ ডাউনলোড কৰিব পাৰে ডকুমেণ্ট ৰিকুৱাৰ্ড প্ৰুফ অফ বাৰ্থ এনি ওৱান বাৰ্থ চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট লোকেল বডি মিউনিচিপাল অথৰিটি ৰেজিষ্টাৰ অফ বাৰ্থ এণ্ড ডেথ আধাৰ কাৰ্ড পেন কাৰ্ড ড্ৰাইভিং লাইচেন্স certificate of class 10 or class 12 by CBSE ICSE State Education Board and Indian passport proof of residence or karane water electricity gas connection bill for that address for at least 1 year current passbook of nationalized scheduled bank post office revenue department land owning records including kisan bari আধাৰ কাৰ্ড ইণ্ডিয়ান পাছপোৰ্ট ৰেজিষ্টাৰ্ড ৰেণ্ট লিজ ডিড ৰেজিষ্টাৰ্ড চেল ডিড ইত্যাদি এইখিনি ডকুমেণ্ট দিলে প্ৰুফ অফ ৰেচিডেঞ্চ আৰু প্ৰুফ অফ বাৰ্থ এইখিনি খালি ইয়াতে যিকোনো এখন ইয়াতে ভৰাব লাগিব তো এইখিনিয়ে আপোনালোকৰ ইনফৰ্মেশ্যন আমাৰ ইয়াতে গোটেই 3টা সমষ্টিৰ কাৰণেই হৈ আছে 18 হাওৰাঘাট আৰু 19 ডিফু 17 বোকাখাত পৰে গোটেই আমাৰ কলেজখিনিত আৰু জুনিয়ৰ কলেজত এই কেম্পেইন আমাৰ চলি আছে বোথ প্ৰাইভেট এণ্ড পাব্লিক থেংক ইউ য'ত মানে ধৰক 17 এবাব ল'ৰা ছোৱালী য'ত থাকিব পাৰে সেনেকুৱা সকলো হেৰিটো কৰা হৈছে আৰু এই সন্দৰ্ভত আমি আগতে মিটিঙো পাতিছোঁ কলেজৰ সকলো হেৰিৰ লগত IAS ইনস্পেক্টৰ অফ স্কুল ইত্যাদিৰ লগত তেওঁলোকে সহায় কৰি দিছে তাতে স্পেচিয়েল এজন অফিচাৰ মানে এৰিয়াৰো দিয়া হৈছে সেই কলেজখিনিৰ কাৰণে Thank you. Nang litum kelang bom lake malong news 24/7 hampang aparman klar da kabirta.